এই গুৱাহাটীৰ পৰা যিমান জাবৰ জোথৰ থাকে সব ইয়াৰ পৰা ওলাই যায় আৰু যেতিয়া এজাক বৰষুণ দিয়ে আমাৰ গুৱাহাটীখন কৃত্ৰিম বানপানীত ৰাইজে ডুবি মৰে তো হেতু কাৰণে আমাৰ চৰকাৰে এখন সৰুকৈ নালা এখন বনাই দিছে তুমি অলপ ঘূৰি দিয়াচোন এই নালাৰ পৰা যিমান লেতেৰা পানীবোৰ এই নালা পৰাই ওলায় তোমালোকে বুজি পাইছা নে নাই একেদিন মোৰ টিউচনৰ ল'ৰা ছোৱালীও বাঢ়িছে এই ঘৰটোও বনাব পৰা নাই জিগাও নাই চেয়াৰ ব্ৰেঞ্চো ফুলোৱা নাই আজি মাটিতে বহিবা দিম আচ্ছা তহঁতে চবে আহিলি না আমি চবে আহিলো কালি পৰা বলে 5 জন মান আকৌ আহিলো বাৰু তোমালোকক আজি তোমালোকৰ স্কুলৰ ছাৰ মেডাম সকলে কি পঢ়ালে স্যার আজি আমাক একো পঢ়োৱা নাই স্যার আজি দালি ভাত আৰু কেঁচা পিয়াজ খাই পঠালে বাৰু তুমি কোৱাচোন আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম স্যার মামা হিমন্ত বিশ্ব শৰ্মা আচ্ছা তুমি কোৱাচোন 5 বিধ ফুলৰ নাম ওয়ান ফুল আরএস ফুল ব্ল্যাক ডগ ফুল এই মনে মনে থাক একটা কি ফুলৰ নাম নেকি কি ষ্টুডেন্ট পাইছো এটা ফুলৰ নামো ক'ব নাজানে হেঁতে চালা বেলেগ এটা ফুল কথা কৈ থাকে স্যার আমার দেউতাই রাতি হলে সেইবিলাক ফুলৰ কথাই কয় হে ভগৱান মই নিজৰ ৰুমৰ কোৱাৰ্টাৰ এৰি তোমালোকৰ ঘৰতে যাব লাগিব ৰ দেউতাৰে কবা স্যার কোৱাৰ্টাৰটো ইমান সৰু আমাৰ দেউতাকে নুখুলাই চুপ মনে মনে থাক কি কম আৰু ইহঁতে চালা কি বুজে আচ্ছা তোমালোকে অসমৰ মেপখন উলোৱাচোন স্যার নেটটো আনিবা পাহৰি গলো আচ্ছা যদি তোমালোকে অসমৰ মেপখন আনিব পাহৰিছা তেতিয়াহ'লে তোমালোকৰ ভিতৰতে এজনী উঠাই আছোন তোমালোকে এনেকৈ থাকা বাস আচ্ছা তোমালোকে ধৰি লোৱা এইটো হৈছে আমাৰ মেপ হয় স্যার আচ্ছা চোৱা আমাৰ অসমখন ঘূৰিবলৈ হলে বহুত জিগাও চিনি পাব লাগিব আচ্ছা আজি মই তোমালোকক আমাৰ অসমখনৰ ক'ত ক'ত কি গাঁও আছে সেইবিলাক গাঁওসমূহ তোমালোকক মই চিনাকি কৰি দিম যাতে তোমালোকে পিছত অসুবিধা নপৰা আচ্ছা তোমালোকে এই গাঁওখনৰ নাম জাননে নাজানো আচ্ছা ঠিক আছে মই কৈ আছো এইখনক কয় আমাৰ অসমৰ কাজিৰঙা ইয়াতে আমাৰ এহেঙীয়া গড় বহুত পোৱা যায় দেই তোমালোকে মনত কৰিবা পৰীক্ষাত আহিব পাৰে এই কাজিৰঙাৰ পৰা আহি কাজিৰঙাৰ ওচৰতে আছে আমাৰ কানপুৰ চিনি পাইছা না এইখন কানপুৰ আৰু কানপুৰৰ পৰা অলপ দূৰত আহিলে ইখিনিক কয় নাগপুৰ দেই মনত ৰাখিবা সেইবিলাক আৰু নাগপুৰৰ পৰা এই 1 কিলোমিটাৰ মান ওচৰতে ইয়াক কয় মুকপুৰ দেই এইটো কয় মুকপুৰ এই মুকপুৰৰ পৰা আহি কেনে যে 10 কিলোমিটাৰ মান দূৰত আছে আমাৰ এইখিনিতে নিচে ওচৰতে গাঁও এইখনৰ গাঁওটোৰ নাম হৈছে কপালকটা দেই মনত ৰাখিবা কপালকটা বুলি কয় এই গাঁওখনৰ নাম আৰু এই কপালকটাৰ পৰা আহি এইখিনি কয় এই জিগাখিনিক কয় চুকুৰিপৰা চিনি পাইছানে এইখিনি গাঁও কয় চুকুৰিপৰা এই চুকুৰিপৰাৰ পৰা আহি ইয়াতে এখন গাঁও আছে সেইখনৰ গাঁওখনৰ নাম জাননে নাজানো ঠিক আছে মই কৈ আছো তোমালোকে লিখি ল'বা হা এই গাঁওখনৰ নাম কয় বুকুচৈ গাঁও দেই এই গাঁওখনৰ নাম হৈছে বুকু এই বুকুচৈ গাঁৱৰ পৰা আহি ইয়াতে এখন গাঁও আছে এইখনৰ গাঁওখনৰ নাম জাননে এই গাঁওখনৰ নাম কয় হাটগাঁও দেই হাটগাঁও বুলি কয় এই হাটগাঁৱৰ পৰা আহি তুমি অলপ ঘূৰি দিয়াচোন হাটগাঁৱৰ পৰা এনেকৈ কৈ আহি ইয়াতে এখন চাৰিআলি আছে দেই এই চাৰিআলিৰ পৰা আহি এইখিনিত এটা গাঁও আছে সেই গাঁওখনৰ নাম জাননে নাজানো এইখিনি গাঁওটোৰ নাম কয় গুৱাহাটী মানে কিয় গুৱাহাটী এখনৰ নাম মানে যিমান জাবৰ জোথৰ গুৱাহাটীত আমাৰ থাকে সব ইফালে তাৰমানে ওলায় সেইকাৰণে এইখনৰ নাম হৈছে গুৱাহাটী দেই এই গুৱাহাটীৰ পৰা যিমান জাবৰ জোথৰ থাকে সব ইয়াৰ পৰা ওলাই যায় আৰু যেতিয়া এজাক বৰষুণ দিয়ে আমাৰ গুৱাহাটীখন কৃত্ৰিম বানপানীত ৰাইজে ডুবি মৰে তো হেতু কাৰণে আমাৰ চৰকাৰে এখন সৰুকৈ নালা এখন বনাই দিছে তুমি অলপ ঘূৰি দিয়াচোন এই নালাৰ পৰা যিমান লেতেৰা পানীবোৰ এই নালা পৰাই ওলায় তোমালোকে বুজি পাইছা নে নাই
আজিলৈ মই তোমালোকক আমাৰ অসমখনত ক'ত ক'ত কি কি গাঁও আছে সেইবিলাক অলপ দেখাই দিলোঁ। সেই তোমালোকে সেইবিলাক মনত ৰাখিবা যাতে ক'ৰবাত গ'লেও তোমালোকে যাতে নফচা। আজিলৈ ইমানতে দেই, আৰু কালি আহিবা। আচ্ছা তোমালোকে ভালদৰে বুজি পাইছাতো? আচ্ছা তুমি যোৱা নিজৰ জেগাত বহাগৈ। আচ্ছা তোমালোকক আজি মই কি কি পঢ়ালো, কি কি শিকালো, তোমালোকে ভালদৰে অহাকালি লিখি আনিবা দেই। মই তোমালোকক সুধিম অসমৰ মানচিত্ৰৰ বিষয়ে। তোমালোকে অহাকালি ঘৰত ধুনীয়াকৈ লিখিকে লৈ আনি দেখাবা মোক। আজিলৈ ইমানতে, তোমালোকে এতিয়া ঘৰত যোৱাগৈ। চালা কি ষ্টুডেণ্ট পাইছো, ফুলৰ কথা ক'লে চালা মদৰ কথাহে কয়। চালা মই ক'লো মোৰ থকা ৰুম কোৱাৰ্টাৰটো অলপ অসুবিধা হৈ আছে সিহঁতৰ ঘৰত যাবৰ কাৰণে, তাৰ বাপেককো নোখোলাই বোলে কোৱাৰ্টাৰ। চাগে মোৰ নিচিনা মদাহীয়ে হ'ব চাগে।